কঠিন চাইকেল লৈ ট্ৰেভেল কৰাটো কাৰণ চাওক ইয়াৰ পৰা বোলে এডোখৰ জংঘল হয় জংঘলৰ মাজেদি গৈ বোলে ইমান কিলোমিটাৰ গৈ মই কিবা টাউনখন পাম য'ত মোৰ থাকিবলৈ সুবিধা হ'ব তেনেকুৱা কথা নাই চাইকেলেৰে তেওঁ ট্ৰাই কৰিব যদি নোৱাৰে তেওঁ য'তে ৰাতি হ'ব তাতে থাকি দিব লাগিব আজি এবাৰ আপোনালোকক কেইটামান কথা কওঁ মানে আলোচনা কৰোঁ আলোচনাটো এনেকুৱা ধৰণৰ পৃথিৱীত মানুহে বহুত কাম কৰি আছে যিবোৰ কাম আমি বহুতে গম পাইছোঁ আৰু বহুতে পোৱাই নাই এনেকুৱা ধৰণৰ কাম কিছুমান কৰি আছে আজব কাম কৰি আছে তেওঁলোকৰ সেইটো এটা ইণ্টাৰেষ্ট হবি আচলতে তেওঁলোকৰ প্ৰবল ইচ্ছা শক্তি আছে আৰু ইচ্ছা শক্তি থকাৰ কাৰণে তেওঁলোকে এইখিনি কৰিব পাৰিছে এনেকুৱা ধৰণৰ উদাহৰণ বহুত আছে কিন্তু আজি মই যিটো উদাহৰণ দিম এইটো উদাহৰণ এজন ল'ৰা নাম খনিন সপোন হয় তেখেতে চাইকেল লৈ বিশ্ব ভ্ৰমণৰ উদ্দেশ্যেৰে ওলাইছে আৰু অলৰেডি অসমৰ মৰিগাঁৱত ঘৰ মোৰ যদি ভুল হোৱা নাই তেওঁ গৈ লাডাখ পাই গ'ল লাডাখ ফুৰিলে ইণ্ডিয়াখন প্ৰথম ফুৰি লৈছে তাৰপিছতে উত্তৰাখণ্ড এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ স্থানবোৰ ঘূৰি ফুৰিছে চাইকেল লৈ কেৱল চাইকেল লৈ ভাবি চাওকচোন আমি গাড়ীত বহি আছোঁ গাড়ীত বহি গাড়ী চলাই ইমানবোৰ ঠাই ফুৰিবলৈ আমি সমৰ্থ হোৱা নাই কিন্তু তেখেতে চাইকেল লৈ ওলাই গৈছে আৰু কেৱল তেওঁ বুলিয়ে নহয় বহু ল'ৰা ছোৱালীয়ে চাইকেল লৈ এনেকৈ ট্যুৰ কৰে ট্ৰেভেল কৰে আৰু মানে হৈছে কি এখন বাইক লৈ ট্ৰেভেল কৰা আৰু এখন গাড়ী লৈ ট্ৰেভেল কৰা বা ভাড়া গাড়ীত গৈ ট্ৰেভেল কৰা এইটোতকৈ মানে কঠিন চাইকেল লৈ ট্ৰেভেল কৰাটো কাৰণ চাওক ইয়াৰ পৰা বোলে এডোখৰ জংঘল হয় জংঘলৰ মাজেদি গৈ বোলে ইমান কিলোমিটাৰ গৈ মই কিবা টাউনখন পাম য'ত মোৰ থাকিবলৈ সুবিধা হ'ব তেনেকুৱা কথা নাই চাইকেলেৰে তেওঁ ট্ৰাই কৰিব যদি নোৱাৰে তেওঁ য'তে ৰাতি হ'ব তাতে থাকি দিব লাগিব না হোটেল পাব না কোনোবা সহায় কৰিবলৈ পাব মানে সাংঘাতিক কাম কৰি আছে আমি কি কৰি আছোঁ কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ আমিতো একোৱে কৰা নাই তেওঁ মনত আচলতে প্ৰবল ইচ্ছা শক্তি আছে প্ৰবল ইচ্ছা শক্তি থকাৰ কাৰণে আচলতে এইখিনি কাম কৰিব পাৰিছে গতিকে তেওঁক চেলুট এটা জনাইছোঁ ইয়াৰ পৰাই খনিন সপোনক এটা প্ৰবল ইচ্ছা শক্তি থকাৰ কাৰণে তেখেতক এটা চেলুট জনাইছোঁ পুনৰবাৰ বহুতে কৰিব নোৱাৰা কাম তেখেতে কৰি আছে বিভিন্ন ধৰণৰ অসুবিধাটো কৰিছে মই তেখেতৰ ভিডিঅ' প্ৰায় ৱাটচ কৰিছোঁ চাইছোঁ প্ৰায় চাওঁ আৰু চাই মানে সেই কথাখিনিকে চিন্তা কৰোঁ আজি আমুকত আজি তেল ডিপুটোৰ কাষতে থাকিলোঁ এখন হাবি হয় ইয়াতে বাঘ আহে তেল ডিপুৰ মালিকজনে কৈছে আজি পাহাৰৰ মাজত কটালোঁ মানে বিভিন্ন ধৰণৰ কোনোবা মন্দিৰত গ'ল কিবা টিকট এটা নোলোৱাকৈ সোমাই গ'ল মোক ভগৱানে সেই টিকটটো দিলে ক'ৰবাত পৰি থকা মানে তেখেতৰ কথা কৈ শেষ কৰিব নোৱাৰি মানে এইটো কেনেকৈ সম্ভৱ হয় মনত কেনেকুৱা ধৰণৰ এটা জোৰ আছে হয় কৈছোঁ প্ৰবল ইচ্ছা শক্তি থাকিলে হয়তো এনেকুৱা কামত যাব পাৰে কিন্তু তেওঁ কেনেকুৱা এজন ব্যক্তি চাইকেল লৈ বিশ্ব ভ্ৰমণ কৰিবলৈ ওলাই গৈছে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম মোৰ যি 2-4জন আছে ছাবস্ক্ৰাইবাৰ আপোনালোকে তেখেতক চাব তেখেতৰ পেজটোত আৰু ইউটিউব চেনেলো আছে নেকি কিন্তু মোৰ ভাল লাগিছে আমাৰ অসমীয়া ল'ৰাবোৰে এনেকৈ ওলাই গৈ যে কাম কৰিছে আৰু তেখেতে ঠাই চাবলৈ যত্ন কৰিছে আৰু আমিবোৰে কি কৰিছোঁ আমিবোৰে একোৱে কৰিব পৰা নাই ঘৰতে খাইছোঁ বৈছোঁ নিজৰ ঠাইতে ঘূৰিছোঁ ঘৰ পৰিয়াল এইবোৰ সমস্যাৰ মাজতে চলিছোঁ কিন্তু এছাম ব্যক্তি আছে এনেকুৱা কোনোবাইতো খোজেৰেও গৈছে
মই লাহে লাহে পৰিচয় কৰাই দিম মোৰ চকুত যিখিনি পৰিছে আৰু তেওঁলোকক ছাপোৰ্ট কৰাটো প্ৰয়োজন ইমান কষ্ট কৰিছে তেওঁলোকক ছাপোৰ্ট কৰিব লাগে আপোনালোকে ছাপোৰ্ট কৰিব এইটো কাৰণে কৈছোঁ আমি ইমান কষ্টই কৰা নাই ছ'চিয়েল মিডিয়াত আমি যেনেধৰণে এক্টিভ হৈ আছোঁ আমি ইমান কষ্ট কৰা নাই আৰু তেওঁলোকে কষ্ট কৰিছে কষ্ট কৰি মানে তেনেধৰণৰ যিখিনি ট্ৰেভেল কৰিছে তেওঁলোকৰ সকলোৱে ছাকচেছ পাইছে বুলি ক'ব নোৱাৰি বহুতে পোৱা নাই কিছুমানে নতুনকৈ ট্ৰাই কৰিছে লাহে লাহে পাব ছাকচেছ কিন্তু তেওঁলোকক যিখিনি নতুন ল'ৰা ছোৱালী তেওঁলোকক ছাপোৰ্ট কৰাটো বহুত প্ৰয়োজন আৰু তেখেতৰ এটা ইণ্টাৰভিউ যদি মই ল'ব পাৰিলোঁ হয় যথেষ্ট ভাল হ'ল হয় আপোনালোকে ভাল পালে হয় চাওঁচোন তেখেতৰ ইণ্টাৰভিউ এটা যদি পাৰোঁ কেনেবাকৈ দিবলৈ আপোনালোকক যত্ন কৰিম আৰু তেখেতৰ ঘৰ মৰিগাঁৱত মই জনাত আমি এই লাষ্টলি এটা জাৰ্ণি কৰিছিলোঁ শিৱসাগৰৰ পৰা মানে চৰাইদেউৰ পৰা মৰিগাঁও নগাঁও মৰিগাঁও এনেকৈ কৰি তেজপুৰ লখিমপুৰ এনেকৈ কৰি ঘূৰি আহিছিলোঁ তেতিয়া গম পাইছিলোঁ তেখেতৰ ৰিলেটিভছ এজনক লগ পাইছিলোঁ তেনেকৈ গম পাওঁ যে তেওঁ ঘৰ মৰিগাঁৱত মই ডাইৰেক্টলি কথা হোৱা নাই বাৰু এতিয়ালৈকে তেওঁৰ লগত খুব সোনকালে হ'ম বুলি ভাবিছোঁ হয়তো তেখেতে নক'ব এনেকুৱা ধৰণৰ ব্যক্তি আমাৰ সমাজত আছে গতিকে আজি কেৱল তেওঁৰ কথাই কৈ আহিছোঁ তেওঁৰ অভিজ্ঞতাখিনি যথেষ্ট অভিজ্ঞতা লভিছে কাৰণ ঘৰৰ পৰা তেওঁ ওলাই গৈ আজি কিমান মাহ দিন ধৰি তেওঁ ঘূৰিয়ে ফুৰিছে কেনেকৈ হেণ্ডেল কৰিছে ইমান ইটো সমস্যা কাৰণ যিখন চাইকেল চলাই যায় তেওঁ সেই চাইকেলখন ক'ৰবাত পামচাৰ হয় ক'ৰবাত আপোনাৰ মানে চকাটোকে ফুটি থাকিলে ইত্যাদি ঢেৰ কথা কিন্তু হ'লেও সেই সকলো নেওচি তেওঁ মানে আগবাঢ়ি গৈয়ে আছে মানিব লাগিব আৰু তেখেতক ৰাইজে সহায় কৰিছে কোনোবা এজন ব্যক্তিয়েতো সিদিনা দেখিছোঁ আগৰ পুৰণা চাইকেলখন মানে আছিলেই তেওঁ চলাই ফুৰিছিলে এতিয়া নতুন চাইকেলখন গিফ্ট কৰিছে জম্মু কাশ্মীৰৰ খুব সম্ভৱ মোৰ যদি ভুল হোৱা নাই জম্মু কাশ্মীৰৰ কোনোবা এজন ব্যক্তিয়ে তেখেতক নতুন চাইকেল গিফ্ট কৰিছে তেওঁ এতিয়া নতুন চাইকেলখন চলাই ফুৰিছে তেওঁ কোৱা মতে মানে ভিডিঅ'বোৰ দেখিছোঁ আৰু সিফালে কোনোবা এজন ব্যক্তিয়ে তেওঁক 10,000 টকা দি হেল্প কৰিছে সেইবোৰ কিবা পুৰণা চিনাকি এনেকুৱা নহয় বাটত পায় তেওঁৰ কামখিনিক শলাগ লৈ পইচাৰে তেওঁক পইচা দিছে হয় তেখেতক পইচাৰে সহায় কৰিছে কিন্তু এইটো এটা ডাঙৰ কথা এজন অচিনাকি ব্যক্তিক 10,000 টকা দি এনেকৈ যে সহায় কৰিছে এইটো এটা ডাঙৰ কথা কাৰণ কোনে কাক কৰে চাওক আজি আপোনাক কোনোবাই কৰিছে বা মোক কৰিছে কিন্তু তেওঁৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটোক চেলুট দিছে আচলতে সেই ব্যক্তিজনে আৰু এনেধৰণে সৰুবোৰ হয়তো আমি গম নোপোৱা বহুতে সহায় কৰিছে তেওঁ যিবোৰ সহায়ৰ পৰা তেওঁ আচলতে ইমান উৎসাহী হৈ কাম কৰিব পাৰিছে মানে ফুৰিব পাৰিছে হয় তেওঁ ঠাই চাইছে কিবা চাইছে তাৰ জৰিয়তে আমাকো কিছুমান অভিজ্ঞতা দিছে বহুতে ক'ব তেওঁ পইচা খৰচ কৰিছে তেওঁক গিফ্ট দিছে আমি কি কৰিম আমাৰ কি দৰকাৰ এইটো কথা নহয় আচলতে তেওঁ যিকেইটা ভিডিঅ' দি আছে সেই ভিডিঅ'বোৰৰ পৰা আমিও কিছু অভিজ্ঞতা লভিছোঁ কথাটো তেনেকুৱা ধৰণৰ গতিকে তেখেতৰ প্ৰচেষ্টাক আমি শলাগ ল'বই লাগিব ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই